বন্ধু মহলে গম পালে যে তেওঁ এজন প্ৰযোজক পাইছে সেই প্ৰযোজনক গৈ পেলাই তেওঁৰ এগেইনষ্টত ইমানকে এণ্টি ভাইৰাছ সোমাই দিব ছবিখন নকৰে আচ্ছা এনেকুৱা হয় তাৰমানে এনেকুৱা হয় এইটো অসমত বেছিকে হয় তো হ'বই হা এইটো এটা পৰম্পৰা তুমি উঠিছা মই তোমাক লাভ মাৰিব লাগিব এইবিলাক নকল নহয় এইবিলাক আৰ্হি নকলটো হৈছে কি মিথিলা বাইদেউৰ দৰে যদি খোজকাঢ়ে নানা পাটাকাৰৰ দৰে যদি কয় সেইটো নকল হ'ব ভ্ৰাম্যমানক কিন্তু চেলুট কৰিব লাগিব ভ্ৰাম্যমানে বহু অভিনেতা অভিনেত্ৰীৰ জীৱন জীৱিকা চলাই আছে এইটো কথা কিন্তু প্ৰত্যেকজন পৰিচালক নিজকে ভাবা উচিত প্ৰত্যেক মাহত এখন অসমীয়া চিনেমা ৰিলিজ হয় যদি প্ৰত্যেক মাহত দুখন অসমীয়া চিনেমা ৰিলিজ হয় দুখন ছবিয়ে একেলগে ক্ষতিগ্ৰহণ তাৰিখ আৰু আমি চৰকাৰক আবেদন জনাইছোঁ লগতে এখন আমাক সুন্দৰ ফিল্ম পলিচি লাগে আমি হিন্দী চিনেমাৰ বিৰোধ নহয় আমাক যেন ভুল নকৰিলে হিন্দী চিনেমা দিয়ক কিন্তু অসমীয়া চিনেমাখন যেতিয়া সাজু হৈছে নিজৰ মাটিত অসমীয়া চিনেমাখন প্ৰদৰ্শন কৰাৰ কাৰণে কিয় হিন্দী ডিষ্ট্ৰিবিউটৰৰ আঁঠু ল'ব লাগে অসমীয়া নহয় ভূপেন্দ্ৰ গাঁৱৰ ভাষাৰে কওঁ কাৰিকৰী দিশত আমি দুখীয়া নহয় মাত্ৰ লাগে কি আমাৰ এতিয়া যিমান সংখ্যক হল লাগে সিমান সংখ্যক হল নাই সেইকাৰণে অসমীয়াই দপদপাই আছে কাৰিকৰী দিশত অসমীয়া ছবিয়ে নিঃসন্দেহে দাক্ষিণাত্যৰ ছবিৰ লগত ফেৰ মাৰিব পৰা হৈছে খং কৰি পেলাই হেৰিখন বহীখন দলিয়াই দিছিলোঁ যে ভাল চিন্তা কৰিব নোৱাৰিলোঁ হয় এইটো ইণ্ডাষ্ট্ৰী আছে চিত্ৰনাট্য লিখিছোঁ লাষ্টত পৰ্দাত দেখা পাইছোঁ মোৰ নাম নাই কেনেকুৱা হৈছে দৰ্শক গণদেৱতা দৰ্শক সন্তুষ্ট নোহোৱালৈকে কোনো পৰিচালক হ'ব নোৱাৰে তেওঁলোকৰ পিছৰ প্ৰজন্মটোকো আগবাঢ়ি অহাৰ এটা সুযোগ দিব লাগে আৰু নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে কথা পাতো আহক পডকাষ্টৰ আজি এই বিশেষ এপিছডলৈ আজি মোৰ সৈতে উপস্থিত আছে সদ্য মুক্তিপ্ৰাপ্ত কথাছবি যোদ্ধাৰ পৰিচালক কাহানীকাৰ চিত্ৰনাট্যকাৰ ভাস্কৰজ্যোতি গোস্বামী ডাঙৰীয়া নমস্কাৰ স্বাগতম জনাইছোঁ ভাস্কৰ দা আপোনাক আমাৰ অনুষ্ঠানলৈ আজি পোনপ্ৰথমে আৰম্ভ কৰোঁ আমি ভাস্কৰ দা যোদ্ধা কথাছবিত আপোনাৰ কাম কৰাৰ অভিজ্ঞতাখিনি অভিজ্ঞতা বুলিলে বৰ দীঘলীয়া হ'ব কাৰণ কিয় বহু বছৰৰ পৰা এই আমাৰ চলচ্চিত্ৰ উদ্যোগত মোৰ আজি 28 বছৰ হ'ল 28 বছৰ মোৰ জীৱন জীৱিকা চলচ্চিত্ৰৰ ধাৰাবাহিকৰ স্ক্ৰিপ্ট লিখা ডাইৰেকশ্যন কৰা প্ৰডিউচাৰ বিচাৰি আছোঁ পৰিচালক কথা পাতি আছোঁ সমানে মন্দিৰ মছজিদ গীৰ্জাত প্ৰাৰ্থনা চলি আছে যে মই এখন চিনেমা কৰিব লাগে চিনেমা এখন পাব লাগে ফাইনেন্সাৰ পাব লাগে আৰু যিহেতু মই 10ম শ্ৰেণীত আমাৰ তেতিয়া এখন ৰচনা আছিলে মাই এইম ইন লাইফ মাই এইম ইন লাইফ ৰচনাখনত মই লিখিছিলোঁ যে মই এজন চলচ্চিত্ৰ পৰিচালক হ'ম সেইটো কথাতে অটল থাকি চাকৰি পায়ো চাকৰি নকৰিলোঁ যে চিনেমা কৰি খাম বুলি ভবাতকৈ চিনেমা কৰিম নিচাটো সেইটো চিনেমা কৰিম খোৱা লোৱাৰ কথাটো পিছত আহিল লাহে লাহে গম পালোঁ খাবও লাগিব প্ৰথমতেতো দেউতাৰ ইনকামত চলি আছোঁ তো লাহে বুজি পালোঁ যে খাব লাগিব চিনেমা কাম কৰিব লাগিব খাবও লাগিব তাৰপিছত তোমাৰ বহুত দীঘলীয়া হেৰি আৰু গৈ বহুত পৰিচাৰ প্ৰায় 254জন পৰিচাৰ মানে ফাইনেন্সাৰ আৰু পইচা থকা মানে বিত্তশালী মানুহ যে প্ৰযোজনা কৰিব পাৰে কথা পাতিলোঁ 254জনৰ লগত কথা পতাৰ পিছত ডায়েৰীৰ সংখ্যা মতে 255জন নাম ব্যক্তিয়ে পৰিমল বিশ্বাস কৃতজ্ঞতাৰ পিছত তেওঁ ছবিখন কৰাৰ কাৰণে আগবাঢ়ি অহাৰ পিছত তেওঁ যিটো ছাবজেক্ট ক'লে কণ্টেণ্ট যিটো ক'লে সেইটো মই পাণ্ডু মহাবিদ্যালয়ত এটা গল্প লিখিছিলোঁ প্ৰতিযোগিতাত পুৰস্কাৰ পাইছিলোঁ 1995 লহৰৰ উভতা গতিৰ কাহিনীটো অকণমান সালসলনি কৰি মেইন বেছ কিন্তু লহৰৰ উভতা গতি সেই গল্পটোক লৈয়ে এই যোদ্ধাৰ কাহিনী চিত্ৰনাট্য সংলাপ ৰচনা কৰিলোঁ তাৰপিছত নতুনক সুযোগ দিয়াৰ কাৰণে মই খুবেই আগ্ৰহী মই এইটো নহয় যে পুৰণিখিনিক বেয়া পাওঁ যিখিনি পুৰণি আমাৰ বৰষাৰণী বিষয়া নিকিতা গোস্বামী যতীন বৰা ৰবি শৰ্মা তেওঁলোকে এটা পৰ্যায় পালে তেওঁলোকৰ পিছৰ প্ৰজন্মটোকো আগবাঢ়ি অহাৰ এটা সুযোগ দিব লাগে আৰু সদায়তো তেওঁলোক নাথাকে তেওঁলোক আছে কাৰণে তেওঁলোকৰ
পৰা আমি প্ৰেৰণা পাইছোঁ। নিশ্চয় জুবিন দা, ৰবি দা এইবিলাকৰ এওঁলোকৰ নিকিতা গোস্বামী, বৰষাৰাণী বিষয়া, হয় আইমী বৰুৱা, এনেকে প্ৰভৃতি, আঙুৰতা, অমৃতা গগৈ, হয় সকলোখিনি প্ৰতিষ্ঠিত। প্ৰতিষ্ঠিত তেওঁলোকৰ পিছত কোন আহিব, হয় এটা সুযোগ দিয়াৰ কাৰণে মই এটা চেষ্টা চলালোঁ। আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিল ল'ৰা ছোৱালী, এটা ল'ৰা ছোৱালী কিছু চিলেক্ট কৰি পেলাই বিফুল শ্বুটিং মই এটা অডিশ্যন পাতিছিলোঁ, অ'কে কৰ্মশালা। তাৰমানে মঞ্চ অভিনয় আৰু কেমেৰাৰ সন্মুখৰ অভিনয়ৰ মাজত যথেষ্ট পাৰ্থক্য আছে। যথেষ্ট আছে তো গতিকে মঞ্চ অভিনয়ৰ কেমেৰা যিহেতু আমাৰ অভিনয়ৰ ভেটিটো হৈছে মঞ্চ, সকলো মঞ্চৰ পৰা অহা। ইভিন মই একাংকিকা নাটক লিখিছিলোঁ আগতে, তাৰপিছত মূল নাটক, ফুল ড্ৰামা, পূৰ্ণাংগ নাট লিখিছোঁ, লিখি নিজে নাটকত অভিনয় কৰিছোঁ, আৰু শ্ৰেষ্ঠ পাণ্ডুলিপিৰ পুৰস্কাৰো পাইছোঁ বহুত ধৰণৰ। তাৰপিছতহে চিনেমাত সহকাৰী পৰিচালকৰ পিছত মই মুখ্য সহকাৰী পৰিচালক এনেকৈ আগবাঢ়িছোঁ। তো গতিকে যিখিনি মই অভিনেতা অভিনেত্ৰী পালোঁ, খুব আগ্ৰহী, ৱৰ্কশ্বপ পাতিলোঁ। ৱৰ্কশ্বপ পতাৰ পিছত মই শ্বুটিং ষ্টাৰ্ট কৰিলোঁ। শ্বুটিঙত মই বৰ বেছি অসুবিধা নাপালোঁ, কাৰণ মই সেই ৱৰ্কশ্বপটোৱে যথেষ্ট সহায় কৰিলে। ইভিন চিলড্ৰেন আৰ্টিষ্টখিনি আৰু এনেকুৱা আৰ্টিষ্ট মই লৈছোঁ যিয়ে কেমেৰা কোনোদিন ফেচ কৰি পোৱাই নাই, কিন্তু তেওঁলোকৰ কেমেৰাৰ সন্মুখত মানে সাৱলীলভাৱে অভিনয় কৰিছে, সচৰাচৰবিহীন। মঞ্চৰ এটা সীমাবদ্ধতা থাকে, সীমাবদ্ধতাটো মানি আৰু কেমেৰা সন্মুখত কমপ্লিটলি এটা বেলেগ। তো সেইটো ক্ষেত্ৰত তাৰমানে কি হয়, মই সহায় পাইছোঁ। প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে বৰ সুন্দৰ অভিনয় কৰিলে, মানে কি দৰ্শকে যিহেতু এতিয়া ভাল পাইছে। এতিয়া সুন্দৰ অভিনয় হওঁতে এইকাৰণে ক'ব পাৰিম যে দৰ্শকে ভাল পাইছে। দৰ্শক গণদেৱতা। দৰ্শক সন্তুষ্ট নোহোৱালৈকে কোনো পৰিচালক হ'ব নোৱাৰে। দৰ্শকে স্বীকৃতি দিব কামৰ, দৰ্শকে 10ৰ ভিতৰত 8 দিব, 9 দিব, 7 দিব। তো গতিকে এতিয়া দৰ্শকে মোক 10ৰ ভিতৰত কোনোবাই 9 দিছে, 9.5 দিছে, 8 দিছে। গতিকে কিছু ক্ষেত্ৰত মই যিটো ৱৰ্কশ্বপ পাতিছিলোঁ, কৰ্মশালা পাতিছোঁ, সেইটোও ভাবিছোঁ সেইটোৰ প্ৰয়োজন আছিল, প্ৰয়োজন ভৱিষ্যতে থাকিব। ফলপ্ৰসূ হৈছে, ফলপ্ৰসূ হোৱা যেন লাগিছে। বাকী এতিয়া ময়ো শিকিব লাগে বহুত বাকী আছে, আৰু শিকাৰতো শেষ নাই। আৰু ফিল্ম মেকিংটো, চিনেমা যিটো নিৰ্মাণ, সেইটো এজন পৰিচালকে সকলো দৰ্শককে সন্তুষ্ট কৰিব নোৱাৰে, সন্তুষ্ট কৰাটো সম্ভৱ নহয়। তাৰে ভিতৰত পৰিচালকে প্ৰচেষ্টাহে লয় যে সকলো শ্ৰেণীৰ দৰ্শকে যেন সন্তুষ্ট হয়। আৰু 2 ঘণ্টা বা 2 ঘণ্টা 25 মিনিট, 2 ঘণ্টা 10 মিনিট দৰ্শকক আমনি নলগাকৈ বহুৱাই ৰাখিব পৰাটো গড গিফ্ট ক্ৰিয়েশ্যন। ভগৱানৰ আশীৰ্বাদ লাগিব। এতিয়া যেনেকৈ যুদ্ধখন চাই পেলাই কৈছে যে ভাস্কৰ দা একদম আমনি লগা নাই চাই পেলাই, ছবিখন ভাল লাগিছে, বা চিনিয়ৰখিনিও কৈছে যে ভাল লাগিছে। 2-এটা সৰু সুৰা ত্ৰুটি বিচ্যুতি আছে, থাকিবই। সেইটো আমাৰ কাৰিকৰী দিশৰ মানুহখিনিও কৈছে। গতিকে অভাৰঅল চিনেমাখন ৰাইজে চাই ভাল পাইছে। সেইটো এটা ভগৱানৰ ডাঙৰ আশীৰ্বাদ যে 2 ঘণ্টা 25 ছেকেণ্ড চিনেমাখন মানুহে চাই পেলাই আমনি লগা নাই, বৰ লগা নাই। খুব ভাল লাগিল কথাখিনি। আপোনাৰ এই চিনেমাখন কৰাৰ আঁৰৰ যিটো সংঘৰ্ষ, কেৱল অকল যুদ্ধাৰ কথাই কৈছোঁ মই, এই যুদ্ধাৰ আঁৰৰ যিটো সংঘৰ্ষ, কেনেকৈ কোনটো পৰ্যায়ৰ পৰা আহি আজি আপুনি এই যুদ্ধাখন হললৈকে লৈ আহিছে, সেইখিনি আমাৰ ৰাইজে গম পাইছে। আৰু মই ৰাইজক জনাবলৈ পাই সুখী যে আমাৰ মই বাৰু তেজপুৰৰ হয়, কিন্তু ইয়াতে বহুত বছৰ হ'ল মই থকা। আমাৰ এই অঞ্চলটোৰ তেওঁ প্ৰথমজন চলচ্চিত্ৰ পৰিচালক আমাৰ ভাস্কৰ দা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ। তেওঁ আগৰে পৰাই লিখা মেলাৰ সৈতে জড়িত, অভিনয়ৰ সৈতে জড়িত। বহু চিনেমাত তেওঁ অলৰেডি কাম কৰিছে, অসমীয়া চিনেমাত কাম কৰি আহি আজি পৰ্যায় ওপৰলৈ আহি আজি এজন পৰিচালক ৰূপে প্ৰতিষ্ঠিত হৈছে। খুব ভাল লাগিছে, গৌৰৱান্বিত হৈছোঁ আপোনাক লৈ ভাস্কৰ দা, যে আপুনি আমাৰ মাজত আছে, আমাৰ কাষত আছে এনেকৈ। আৰু আমি আশা কৰোঁ সদায় ভালদৰে কামবোৰ কৰি যাওক। ক'ব গ'লে মানে সংঘৰ্ষ বহুত। এতিয়া চব কথা, সকলো কথা কোৱাটো সঠিক সময় নহয় বুলি ভাবিছোঁ। কিয় ভাবিছোঁ, যিহেতু মোৰ এখন প্ৰথম পৰিচালনা আৰু বহুত দূৰ বাট বুলিব আছে। হয়, এইটো ইণ্ডাষ্ট্ৰী আছে, চিত্ৰনাট্য লিখিছোঁ, লাষ্টত পৰ্দাত দেখা পাইছোঁ মোৰ নাম নাই। কেনেকুৱা হৈছে? সেইটো এটা সৰু উদাহৰণ। এই শব্দটোতে, এই বাক্যটোতে দৰ্শকে বুজি পাব কোনটো পৰ্যায়ৰ সংঘৰ্ষ কৰি আজি যোদ্ধাখন ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আৰু যোদ্ধা ৰিলিজৰ কাৰণেও বহুত সংঘৰ্ষ কৰিব লগা হৈছে, কাৰণ কিয় আমাৰ অসমীয়া চলচ্চিত্ৰত অসম চৰকাৰৰ কোনো চলচ্চিত্ৰ নীতি নাই, ফিল্ম পলিচি এখন নাই। ফিল্ম পলিচি এখন খুবেই দৰকাৰ। ছবি এখন নিৰ্মাণ কৰাৰ পিছত ডিষ্ট্ৰিবিউটৰৰ ওচৰত যাব লাগে, হিন্দী ডিষ্ট্ৰিবিউটৰৰ ওচৰত আঁঠু ল'ব লাগে যে আমাক এটা ৰিলিজৰ ডেট দিয়ক। তেওঁলোকে হিন্দী চিনেমাৰ দীঘলীয়া লিষ্টখন চাই পেলাই পুতৌ কৰি দয়া কৰি এটা তাৰিখ দিয়ে, কাহিনীটোৰ মাজেৰে এই চিত্ৰনাট্যখন পৰিপাটি হ'ব লাগিব, আউল লাগিব নালাগিব।
সেইটো কিন্তু আজিৰ পৰা 50 বছৰ আগতেও সত্য আছিল, এতিয়াও সত্য, আৰু সেইটো সদায় থাকিব। যে নতুন যিখিনি পৰিচালক আছে তেওঁলোকে কিন্তু ছবি ৰিলিজ দিয়াটো ইমান সহজ নহয়, এইটো বেয়া পালেও মই ক'ম। তেওঁলোকৰ কাৰণে চৰকাৰো নাই, ডিষ্ট্ৰিবিউটৰো নাই, যাৰ কাৰণে ছবিখন ইচ্ছা থাকিলেও ৰিলিজ দিব নোৱাৰি। আমাক আজি 2 বছৰ ঘূৰাই বিভিন্ন অজুহাত দেখুৱাই 2 বছৰ পিছত আমাক এটা ডেট দিলে, যিটো ডেট ইমান কম সময়ৰ ভিতৰত দিছে। আমি প্ৰচাৰৰ কাৰণে আমাক আৰু সময় লাগিছিল, আমি প্ৰচাৰৰ কাৰণে সময় কম পালো, আৰু এইখিনি অপ্ৰিয় সত্য, বেয়া পালেও ক'ব লাগিব। গতিকে তাৰ পিছত ৰাইজে আদৰি লৈছে, সেইটো এটা ডাঙৰ সৌভাগ্যৰ কথা। খুব ভাল লাগিছে চিনেমাখন, ৰাইজে আদৰি লৈছে, খুব ভাল চিনেমা হৈছে, মই নিজে চাইছো, খুব ভাল লাগিল। আৰু যিসকলে চোৱা নাই সকলোকে অনুৰোধ জনাইছো তেওঁলোকে যাতে চায়। আচ্ছা, যুদ্ধৰ যিটো ধাৰণাটো আপোনাৰ কেতিয়া আহিছিলে মনলৈ? পোনপ্ৰথম কেতিয়া যুদ্ধৰ ধাৰণাটো আহিছিলে যে মই এনেকুৱা ধৰণৰ এখন চিনেমা কৰিম, ৰাইজলৈ আগবঢ়াম, পৰিচালক ৰূপে কাম কৰিম? সেই ধাৰণাটো কেতিয়া প্ৰথম আহিছিলে যুদ্ধৰ? মই জনাত আপুনি 4 বছৰ আগৰ পৰা আৰম্ভ কৰিছিলে, কিন্তু এইটো 4 বছৰ আগৰ পৰা নে তাৰ আগৰ ধাৰণা আছিলে? তাৰমানে মইতো ক'লোৱে যে বিভিন্ন প্ৰযোজকৰ চৰ্চা পাইছিল, সেই অনুযায়ী সেই সময় উপযোগী চিত্ৰায়িত্ব মোৰ এতিয়া, মই এইটো অহংকাৰ কৰা নাই, ৰাইজে যেন মোক অহংকাৰ বুলি নাভাবে। ইতিমধ্যে মোৰ টেবিলত বহুকেইখন চিত্ৰনাট্য ৰেডি হৈ আছে। কিয় ৰেডি হৈ আছে? সদায় ছবিবিলাক সময় উপযোগী হ'ব লাগে। গতিকে মই যে আজি ইমান বছৰে এই যে বিভিন্ন প্ৰযোজকৰ ওচৰত গৈছিলোঁ, প্ৰযোজক বুলি তেওঁলোক প্ৰযোজনা কৰিব পৰা সফল মানে সক্ষম ব্যক্তি, তেওঁলোকে প্ৰযোজনা নকৰিলে মোক ঠগালে, সেইটো এটা বেলেগ কথা। তেওঁলোকৰ ওচৰত যোৱাৰ আগতে মই এখন স্ক্ৰিপ্ট ৰেডি কৰি লৈহে গৈছিলোঁ, যে এই বছৰটোত যদি এই ছবিখন এই বিষয়বস্তু ছবি কৰিলে ভাল হ'ব। সেইফালৰ পৰা সংখ্যাৰ চাব গ'লে মোৰ যোদ্ধাৰ আগতে বহুকেইখন চিত্ৰনাট্য মোৰ এতিয়াও জমা হৈ আছে, বহুত যে সপোন লাগে, মোৰ সুৰৰ চুমাত, ঢৌতুলি নাচে বুকু, এনেকুৱা বিভিন্ন নামৰ দি পেলাই, আঘাত বুলি, মৰম বিচাৰি, বহুকেইখন চিত্ৰনাট্য এতিয়া ৰেডি হৈ আছে, সাজু হৈ আছে। প্ৰযোজনা কৰা সুযোগ পালে কৰিম। পৰিমল বিশ্বাসে যেতিয়া এই কণ্টেণ্টটো ছাবজেক্টৰ বিষয়ে ক'লে যে মই এনেকুৱা এখন ছবি কৰিব বিচাৰিছোঁ, মানে তেতিয়া মোৰ লহৰৰ উভতাগতি গল্পটোৰ কথা মনলৈ আহিল। তেওঁ দিয়া বিষয়বস্তুৰ লগত লহৰৰ উভতাগতিৰ বিষয়বস্তু মিলি গ'ল। এতিয়া লহৰৰ উভতাগতি গল্পটোক লৈ 4 বছৰ আগৰ যিটো আমাৰ ছবি চলি আছিল, সেই ছবিখিনিৰ মানে যিটো কণ্টেণ্ট, সেইটো কথা ভাবি সেইধৰণে মই যোদ্ধাৰ চিত্ৰনাট্য সংলাপ ৰচনা কৰিলোঁ। এতিয়া যিখন ছবি কৰিব গৈ আছোঁ, এতিয়াৰ যিটো দৰ্শকৰ যিটো মানে চিন্তাধাৰা বা দৰ্শকে এতিয়া কেনেকুৱা ধৰণৰ ছবি বিচাৰে, সেইটোৰ লগত মিলাই পেলাই ছবি কৰিব লাগিব। এতিয়া ছবি সাংঘাতিক ছবি ডেভেলপ, ছবিৰ কণ্টেণ্ট, ছবিৰ বিষয়বস্তু মানে সম্পূৰ্ণ সলনি হৈ গৈছে। এটা কথা বাৰে বাৰে সত্য, চিত্ৰনাট্যখন ভাল হ'ব লাগিব। মই কি ক'ব বিচাৰিছোঁ কাহিনীটোৰ মাজেৰে, সেই চিত্ৰনাট্যখন পৰিপাটি হ'ব লাগিব, আউল লাগিব নালাগিব। সেইটো কিন্তু আজিৰ পৰা 50 বছৰ আগতেও সত্য আছিল, এতিয়াও সত্য, আৰু সেইটো সদায় থাকিব। এই চিত্ৰনাট্যখন ভাল হ'ব লাগিব, চিত্ৰনাট্যখন ভাল হোৱাত গুৰুত্ব দিছোঁ। বাকী ৰাইজে ক'ব, হেৰি কৰি পেলাই। ভাল লাগিছে, মোৰ ফালৰ পৰাতো মানে সম্পূৰ্ণ ভাল লাগিছে বুলি ক'ম, খুব ভাল লাগিছে। আৰু আপুনি এইটো পৰ্যায় যে আহি পাইছে আজি, ইমানখিনি ষ্ট্ৰাগল কৰি। ব্যক্তিগতভাৱে মই ভাস্কৰ দাক আজি প্ৰায় 7 বছৰমান হৈছে পোৱা, বেছি পুৰণা চিনাকিও নহয়। আগতে চিনি পাইছিলোঁ যদিও তেনেকুৱা ধৰণৰ ব্যক্তিগত চিনাকি নাছিলে, আজি প্ৰায় 7 বছৰমান ধৰি ভাল চিনাকি হৈছে। তেতিয়াৰ পৰা মই দেখি আহিছোঁ তেওঁৰ যিখিনি ষ্ট্ৰাগল, এই শিল্পৰ দিশটোত আগবাঢ়ি যোৱাৰ, এই ছবি জগতত আগবাঢ়ি যোৱাৰ বাবে তেওঁ যিখিনি ব্যক্তিগতভাৱে ষ্ট্ৰাগল কৰিছে ব্যক্তিগত জীৱনত, সেইখিনি মই তাৰে কিছু অংশহে মই দেখিছোঁ। তাৰে হয়তো মাত্ৰ 5%হে মই দেখা পাইছোঁ কিজানি। বহুতে কৈছে, বহুতৰ মুখেৰেও শুনিছোঁ এই অঞ্চলৰ, আৰু মই জানো তেওঁ খুব এজন অধ্যৱসায়ী, খুব কষ্ট সহিষ্ণু ব্যক্তি। সেইবাবে তেওঁ হয়তো আজি এই পৰিচালক ৰূপে নিজকে আত্মপ্ৰকাশ কৰিবলৈ এইখিনি আজি পৰ্যায়লৈকে উপনীত হৈছেহি, ইমান কষ্ট কৰি আহি। তাৰ বাবে মই আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে যোদ্ধা। হয়, আমি সকলোৱে যোদ্ধা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত। তুমিও যোদ্ধা, মই যোদ্ধা। যি আমাৰ এই অনুষ্ঠানটো চাই থকা দৰ্শক প্ৰত্যেকগৰাকীয়ে একোজন যোদ্ধা। খুব সুন্দৰ। গতিকে সেইকাৰণে যদিও 3 বছৰ পিছত ছবিখন প্ৰদৰ্শন হৈছে, ৰাইজে চাই ভাল পাইছে। কাৰণ আমাৰ এই যুদ্ধ
আমাৰ এই যি জীৱন যাত্ৰাৰ সংঘৰ্ষ তোমাৰ মোৰ আপোনালোক সকলোৰে এইটো চলি থাকিব চলি থাকিব এইটো আমি এই যুদ্ধৰ মাজেৰে আগবাঢ়ি যাব লাগিব মধ্যবিত্তৰ যিটো জীৱন মধ্যবিত্ত পৰিয়াল মই মধ্যবিত্ত পৰিয়ালৰ ল'ৰা মোৰ দেউতা ৰাজ্যৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল মা শিক্ষয়িত্ৰী আছিল আজি যে তোমাৰ সন্মুখত ৰাইজৰ সন্মুখত বহি আছো এইখিনিৰ কাৰণে মই মাৰ ওচৰত কৃতজ্ঞ কাৰণ মায়ে শিকাইছিল যে গল্প এটাৰ কণ্টেণ্ট কেনেকুৱা হ'ব লাগিব কবিতা এটা কেনেকুৱা গান লিখিলে কেনেকুৱা ধৰণৰ শব্দৰ সহায়ত গান কবিতা গান হ'ব নোৱাৰে প্ৰত্যেকটা গানে একো একোটা সাৰ্থক গীতি কবিতা গানবিলাক কবিতা হ'ব পাৰে গীতি কবিতা হ'ব পাৰে কবিতা গান কৰিব নোৱাৰে কাৰণ গানত সুৰৰ কথা আহে এই ধাৰণাটো প্ৰথম মায়ে শিকাইছিল লগতে মঞ্চত যেতিয়া দুজন চৰিত্ৰৰ মানে প্ৰৱেশ ঘটিব তৃতীয় চৰিত্ৰটো মঞ্চত কেতিয়া প্ৰৱেশ কৰিব লাগে সেই যিটো আজিৰ আমাৰ যিটো কম্পজিশ্যন বুলি কওঁ সেইটো ধাৰণাটো মায়ে শিকাইছিল কিয় কাৰণে নাটকবিলাক লিখি মই মাক দেখাইছিলোঁ মা কিন্তু অকালতে গ'ল হেৰি গুচি গ'ল আমাৰ আত্মাই নিশ্চয় এতিয়াও চাই আছে আৰু আজি মা থাকিলে সাংঘাতিক সুখী হ'লহেঁতেন তেওঁ যিখিনি গাইড কৰিছিল প্ৰথম গুৰু কিন্তু মা তাৰপিছত মই বিভিন্ন পৰিচালকৰ লগত কাম কৰিছোঁ বিভিন্ন সেইসকল পৰিচালকৰ ওচৰত কৃতজ্ঞ যিখিনি পৰিচালকৰ লগত মই আজি ইমান বছৰ 28 বছৰ 15 বছৰ মই সহকাৰী পৰিচালক মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছোঁ তাৰপিছত বিভিন্ন দূৰদৰ্শন কেন্দ্ৰত প্ৰায় 1000ৰ ওপৰত ধাৰাবাহিক খণ্ড 1000 এপিছড 1000 খণ্ড মই পৰিচালনা কৰিছোঁ সমানে অসম চৰকাৰৰ তথ্যচিত্ৰ বিজ্ঞাপন চিত্ৰ বিজ্ঞাপন ফিল্ম এডভাৰ্টাইজ ফিল্ম এইবিলাকো নিৰ্মাণ কৰি গৈছোঁ জীৱিকাটো এইটো আৰু দুটা ভাল চাকৰি পাই নকৰিলোঁ গতিকে কাম কৰি আছোঁ মানে চাকৰি নকৰাৰ উদ্দেশ্য এইটো আছিলে যে মই এদিন চিনেমা কৰি খাম পৰিচালক হ'ম চিনেমা পৰিচালনা কৰিম অসমলৈ ভাল ভাল চিনেমা আনিম ক্লাছ 10তে লিখিছিলোঁ না ফিল্ম ডাইৰেক্টৰ হ'ম বুলি গতিকে এই ছাৰজন এতিয়াও আছে এই ছাৰজনে খং কৰিছিলে খং কৰি পেলাই হেৰিখন এই বহীখন দলিয়াই দিছিলে যে ভাল চিন্তা কৰিব নোৱাৰিলি চিনেমা কৰি খাবি নেকি চিনেমা কৰি খাব নোৱাৰা অলপ বেলেগ চিন্তা কৰ চিন্তাধাৰা চেঞ্জ কৰ ভাল ভাবিয়ে কৈছিল তেওঁৰ ওচৰতো কৃতজ্ঞ মই তেওঁৰ নামটো বাৰু নলওঁ তেওঁ এতিয়াও আছে ছাৰজন এতিয়াও আছে তেওঁ গম পাইছেনে যুদ্ধৰ বিষয়ে নিশ্চয় গম পাইছে ন নিশ্চয় গম পাইছে তেওঁৰ লগত আপোনাৰ এতিয়া ব্যক্তিগতভাৱে যোগাযোগ আছেনে আছে দেখাবলৈ মাত দিওঁ সদায় গধূলি লগ পাওঁ নামটো নকওঁ এইটো মানে ঠিক আছে বাৰু সন্মান তেখেতৰ প্ৰতি তেখেতে বেয়া কথাও কোৱা নাছিল সত্য অকল চিনেমা কৰি অসমত খাব পৰা অৱস্থা হোৱা নাই এটা পৰ্যায় পাব লাগিব তাৰপিছতহে আৰ্থিক দিশত সহায় হ'ব গতিকে সেইটোৱে কথা এনেকুৱা বহুত কথা আছে কিছু ক'ব পাৰি কিছু ক'ব নোৱাৰি আৰু সকলোখিনি কৈ দিয়াটো উচিত নহয় যিহেতু মই প্ৰথম জাষ্ট মই চিনেমাত মই মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ এখন চিনেমা মোৰ ৰেডি হৈ চিনেমাখন ৰাইজৰ আগত গৈছে মই মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ এতিয়া ৰাইজে চিনেমাখনত ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন কি দিয়ে ৰাইজৰ কথা এই দ্বিতীয় চিনেমাখন মোৰ হায়াৰ ছেকেণ্ডাৰী হ'ব তৃতীয় চিনেমাখন মোৰ ডিগ্ৰী হ'ব এইটো মই সেইধৰণে ভাবি লৈছোঁ জীৱনত এটা কথা গম পাবা গুৰু লাগিব গুৰু শব্দটো সংস্কৃত শব্দ গু মানে এন্ধাৰ ৰু মানে পথ যি আমাক এন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই তেওঁ গুৰু প্ৰথম গুৰু ভগৱান তাৰপিছত পিতৃ মাতৃ স্থান পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱা যিটো ধাৰণা সেইটো পৰম্পৰা এতিয়া প্ৰচলিত হৈছে সেইটো আমাৰ নহয় সেইটো ৱেষ্টাৰ্ণ কাণ্ট্ৰি গতিকে বৃদ্ধাশ্ৰমবিলাক বন্ধ কৰি দিব লাগে আৰু বৃদ্ধাশ্ৰমৰ ওপৰতো এখন মই চিনেমা নিৰ্মাণ কৰিম মোৰ আশা এটা আছে এই বৃদ্ধাশ্ৰমত কি যন্ত্ৰণা লৈ থাকে সেই যন্ত্ৰণাৰ উৎপত্তি কেনেকৈ হয় এই বিষয়ে মই এটা আছে আবেলিৰ কবিতা বুলি গতিকে যদি প্ৰযোজক পাওঁ তেতিয়া বৃদ্ধাশ্ৰমৰ ওপৰত মই চিনেমাখন ভৱিষ্যতে নিৰ্মাণ কৰিম নিশ্চয় ভৱিষ্যত থাকিল ভাস্কৰ দা আমি এতিয়া খুব দৰকাৰী কেইটামান কথালৈ আহোঁ আপুনি যিহেতু পৰিচালক হিচাপে পোনপ্ৰথম চিনেমা যদিও আপোনাৰ এখন আপুনি এই ছবি জগতৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছে আপুনি 28 বছৰ কাম কৰিছে 28 বছৰ অ'কে এতিয়া মই কওঁ যে আজিৰ তাৰিখত অসমীয়া ছবিৰ দক্ষতাৰ দিশৰ পৰা আৰু কাৰিকৰী দিশৰ পৰা কিমানখিনি পৰ্যায়লৈকে উন্নত মানদণ্ডৰ হৈছেগৈ আৰু কিমান বাকী আছে আৰু কিহৰ অভাৱ আছে এই দক্ষতা আৰু কাৰিকৰী দিশৰ কথাই কৈছোঁ কেৱল মই ইয়াত কিহৰ অভাৱ বৰ্তমান আছে অভাৱ কোৱাৰ আগতে মই এটা কথা কওঁ কাৰিকৰী দিশত অসমীয়া ছবিয়ে নিঃসন্দেহে
দাক্ষিণাত্যৰ ছবিৰ লগত ফেৰ মাৰিব পৰা হৈছে কাৰণ আজি দাক্ষিণাত্যৰ ছবিত যে শব্দ সংযোজনা কৰিছে গোটেই ভাৰতবৰ্ষখনক শব্দৰে মোহিত কৰা ব্যক্তি দুজন হৈছে অসমীয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম যিয়ে মোৰ এই যোদ্ধাৰ চাউণ্ড ডিজাইনিং কৰিছে গতিকে অসমীয়াই দপদপাই আছে বেকগ্ৰাউণ্ড মিউজিক কৰিছে তপন দত্ত এই কাশ্মীৰ ফাইলছ সেইখনৰ বেকগ্ৰাউণ্ড মিউজিক তপন দত্তই কৰিছে তাৰপিছত মোৰ VFX কৰিছে ৰাতুল দত্ত কেমেৰা কৰিছে মুম্বাইৰ অভিজিত গগৈ চাৰিওফালে দেখোন অসমীয়াৰে দপদপ অসমীয়া কাৰিকৰী দিশত আমি পিছপৰা নহয় কাৰিকৰী দিশত আমি এটা যথেষ্ট উন্নত তাৰমানে ইভিন তোমাৰ DI যিটো ফাইনেল কালাৰ কাৰেকশ্যন DI কৰিব পৰাকে অসমত বহুকেইজন আছে আৰু মুম্বাইতো DI অকল দেৱজিৎ চাংমাই চাউণ্ড ডিজাইনিঙত হেৰি নহয় অমৃত প্ৰীতমে নহয় বহুকেইজন অসমীয়া ল'ৰাই খুব কৃতিত্বৰে কাম কৰি আছে মই এইটো ক্ষেত্ৰত অকণমান পাহৰি গ'লো নামটো আমাৰ ৰঘুপতিত সুন্দৰ শব্দ সংযোজনা কৰিছে সুব্ৰত কাকতি যিখন গতিকে মই জনাত আৰু সেনেকুৱা যথেষ্ট ল'ৰা আছে চব অসমীয়াই দেখোন গতিকে আমি অসমীয়া নহওঁ দুখীয়া ভূপেন্দ্ৰ গাঁৱৰ ভাষাৰে কওঁ কাৰিকৰী দিশত আমি দুখীয়া নহয় মাত্ৰ লাগে কি আমাৰ এতিয়া যিমান সংখ্যক হল লাগে সিমান সংখ্যক হল নাই সেইকাৰণে অসমীয়া ছবি এখনৰ বাজেট 4.5 কোটি 5 কোটি টকা যদি ব্যয় হয় এই 4.5 কোটি 5 কোটি টকাটো হলৰ পৰা আহিব নোৱাৰে আমাক এতিয়া 60টা হলত অসমীয়া চিনেমা চলে খুব ভালদৰে অল আছামত 85টা হল আছে এতিয়া 85 কিন্তু 60টা 70টাতহে অসমীয়া চিনেমা চলে বহুত কম 100টা হল আমাক লাগে 100টা হল আমাৰ কেনেকৈ হ'ব চৰকাৰে আমাক হেৰি দিব লাগিব চৰকাৰে আজিকালিতো বহুত আঁচনি লৈছেতো চৰকাৰে এনেকুৱা কৰক 5জন ল'ৰাক যিটো উৰিষ্যা বিহাৰ বা চাউথত আছে 5জন ল'ৰাক এই চিনেমা হলৰ কাৰণে তেওঁলোকে ছাবচিডি থকা লোন দিয়ক তেওঁলোকে চিনেমা হল নিৰ্মাণ কৰিব তাৰপিছত চৰকাৰৰ প্ৰত্যক্ষ তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ থাকিব যে কিমান চিনেমাখন কিমান চলিছে তেওঁলোকে EMI ঠিকে দিব পাৰিছে নাই সেইটো যেতিয়া নিয়ন্ত্ৰণ থাকিব তেওঁলোকৰ এটা দায়বদ্ধতাৰ ভিতৰত আহি যাব চৰকাৰৰো লোকচান নহয় যিকেইজন ল'ৰাক ছাবচিডি লোন দি চিনেমা হলটো বনাব দিব সেই ল'ৰাকেইজনৰো লোকচান নহয় ল'ৰাকেইজন এটা জীৱিকাৰ এটা সংস্থান পালে চিনেমা হল নিৰ্মাণ হলে অকল যে শিল্পীখিনিৰ ভাল হ'ব নহয় কিছু সংখ্যক নিবনুৱা যুৱকৰো কৰ্মসংস্থানৰ বাট মুকলি হ'ব চৰকাৰে এইটো কথা ক'ব লাগে এইটো কথা আৰু আমি চৰকাৰক আবেদন জনাইছোঁ লগতে এখন আমাক সুন্দৰ ফিল্ম পলিচি লাগে আমি হিন্দী চিনেমাৰ বিৰোধ নহয় আমাক যেন ভুল নকৰে হিন্দী চিনেমা দিয়ক কিন্তু অসমীয়া চিনেমাখন যেতিয়া সাজু হৈছে নিজৰ মাটিত অসমীয়া চিনেমাখন প্ৰদৰ্শন কৰাৰ কাৰণে কিয় হিন্দী ডিষ্ট্ৰিবিউটৰৰ আঁঠু ল'ব লাগে তেওঁলোকে বাৰে বাৰে আমাক কয় বৰা হাতী আ ৰাহা হে বৰা হাতীকে সামনে মত আনা অৰ্থাৎ ডাঙৰ ডাঙৰ হিন্দী চিনেমা থাকে হিন্দী চিনেমাবিলাক নাথাকাৰ মানে হিন্দী চিনেমাবিলাক নথকাৰ এটা সুযোগ সুবিধা ল'ব লাগে বহুত দিনৰ পৰা আমি চাই থাকিব লাগে কোনটো মাহত হিন্দী চিনেমা নাই এই হিন্দী চিনেমা নাথাকিলেহে অসমীয়া চিনেমাখন দিব পাৰোঁ পুৱাৰ আছে কুলি আছে যোদ্ধা নালাগে দিব নহয় যোদ্ধা দিম যোদ্ধাক 3টা শ্ব' দিয়ক নহয় এটা শ্ব' দিম এটা শ্ব' দিলে তাৰপিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত 2টা শ্ব' দিলে কিয় যোদ্ধাখনক 3টা শ্ব' দিয়ক পুৱাৰ বা কুলিক 2টা শ্ব' দিয়ক যোদ্ধাখনক 2টা শ্ব' দিয়ক প্ৰত্যেক যোদ্ধা বুলি নহয় যিমান অসমীয়া চিনেমা এতিয়া আহিব লগা চিনেমা আছে এই সকলো চিনেমাক 2টা প্ৰদৰ্শনী দিয়ক